ৰোমন্থন। সময় কিমান হ'ল? 7:30 হৈছে। তোমাৰ ভোক লাগিছে নেকি? চেলাইন শেষ হ'লেই খাবলৈ দিব ৰ'বা। মই নাজানিলোঁ ৰেখাতি, খোৱাৰ সময় নহয়, তুমি যোৱাৰ সময়ৰ অপেক্ষাত থকাৰ কথা। এয়া জানুৱে ৰন্ধা খিচিৰি ন? আজি বাইদেৱে ৰান্ধি দিছে। ইহঁত দুজনীৰ হাতৰ ৰন্ধা খালেই গম পাওঁ। আমি একেডাল নাৰীৰে আছিলোঁ অ', সেইবাবেই তুমি জানিছিলা। হায়দৰাবাদ অহাৰ কথা মাক নকবি। হাই প্ৰেছাৰ আছে যে, চিন্তা কৰিলে বিপদ হ'ব। আজিও নাজানে মায়ে তুমি গুচি যোৱাৰ প্ৰকৃত কাৰণ। টিং টং, টিং টং। হ'ব হ'ব, সোমাই আহ। একেৰাহে বজালে গম পাওঁ মৰম আহিছে। আজিকালি সি কলিং বেলটো নবজায়, তুমি নাই যে, সেইবাবে। হেল্ল', শুনিছনে? কাইলৈ গ্ৰাম্য সংগঠনৰ সভা আছে। গোটৰ 2জনী সদস্য উপস্থিত থাকিবি। কিন্তু আজি 6 মাহ হ'ল অহা নাই ফোন কলটো, সভাও হোৱা নাই। আত্মসহায়ক গোটৰ সাপ্তাহিক সভাবোৰো ম্লান পৰিল। তুমি যে নাই, সেইবাবে। অতীতকালত কথাবোৰ লিখিবলৈ মনটোৱে কলমটোৰ লগত সংঘৰ্ষ কৰিছে। এই যে আছিল, কৰিছিল, হাঁহিছিল, এই চিলবোৰে আজিকালি কলিজাখন বৰকৈ মোহাৰি পেলায়ো। কেৱল তুমি নোহোৱা হোৱাৰে পৰা চিলবোৰ মোৰ ভাল নালাগে। তুমি নাই, এয়াই সত্য, মানিও লৈছোঁ। তথাপিও নোৱাৰো অ', নেদেখা ঠাইত তুমি কুশলে থাকা।